এবাৰৰ পৰা নবহো আমি ডাইৰেক্ট एक्शन। एक लड़की के चक्कर में पूरा गैंग बना दिया। पता कर किसने शेर की गुफा में हाथ डाला है। মাইকী মানুহৰ বহুত অসুবিধা থাকে, মই নোৱাৰা হৈছো। মধুৰ চৰণ আপোনাৰ ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু থাম্বনেইলটো চাই আপোনালোকে গম পাইছে যিহেতু হয় মই মালামাল বয় চাবৰ কাৰণে আহিছোঁ। এখন নতুন অসমীয়া চিনেমা আৰু নতুন পৰিচালক লগতে নতুন বহুতবিলাক কলাকুশলী আছে আৰু এটা নতুন টিম লৈ এখন নতুন চিনেমা আহিছে। চিনেমাখন কেনেকুৱা হয় গোটেইখিনি জনাবলৈ চেষ্টা কৰিম, চিনেমাখনৰ ৰিভিউ জনাবলৈ চেষ্টা কৰিম। সঁচাকৈ মই চিনেমাখন চাই লওঁ, চিনেমাখন চাই আপোনালোকৰ ৰিভিউ জনাম আৰু দৰ্শক ৰিভিউ জনাবলৈ চেষ্টা কৰিম। চোৱা হওক, ভিডিঅ'টো আৰম্ভ কৰোঁ। रैकेट से माल और आदमी दोनों गायब हो रहे हैं। विक्रम दादा का रिजल्ट लगे और जिस कुर्सी पर गांड टिका के बैठे हैं उस कुर्सी से उठिए और काम पर लगिए। আৰু ফাৰ্ষ্ট হাফটো চালোঁ আৰু ফাৰ্ষ্ট স্মুথলি ষ্টাৰ্টিংটো খুব ধুনীয়া আছে আৰু প্ৰথমৰ পৰা চিনেমাখন একদম মানে একদম বৰিং নাই, একদম কমপ্লিট ক'বলৈ গ'লে একদম বৰিং নাই, খুব ধুনীয়া হৈছে। চিনেমা কাহিনীটো ৰিভিল নকৰোঁ কিন্তু খুব ভাল লাগিছে এতিয়ালৈকে যিখিনি চাই আছোঁ আৰু ছেকেণ্ড হাফটো আছে, ছেকেণ্ড হাফটো চাম। ছেকেণ্ড হাফটো চোৱাৰ পিছত আপোনালোকক জনাম চিনেমাখনৰ গোটেই চিনেমাখন কেনেকুৱা হৈছে, ৰিভিউ জনাম আৰু অডিয়েঞ্চৰ ৰিভিউ জনাবলৈ চেষ্টা কৰিম। চ' আহক ছেকেণ্ড হাফটো চাই পেলাই আপোনালোকক জনাই আছোঁ। ৰকতমুখী নাৰী খুলি দে তোৰ মুখা। কেনেকুৱা লাগিলে চিনেমাখন? ভাল লাগিছে। মানে কি পালে নতুন কিবা এটা চিনেমাখন? নতুনত্ব মানে চব চিনেমা আজিকালি অসমীয়া চিনেমাবিলাকে বেলেগ বেলেগ এটা সোৱাদ দিবলৈ চেষ্টা কৰিছে, গতিকে চিনেমাবিলাক ভাল লগা হৈ আহিছে। অ'কে, এইটো এটা নতুন টিম, অভিনয়বিলাক কেনেকুৱা হৈছে? অভিনয় ভালেই হৈছে। আপোনাৰ কি ভাল লাগিছে চিনেমাখনত? চিনেমাখনৰ অভিনয় ভাল লাগিছে, ষ্টৰি ভাল লাগিছে আৰু এটা নতুনত্ব দিবলৈ চেষ্টা কৰা যেন লাগিছে। ঠিক আছে, এবাৰৰ পৰা নবহো আমি ডাইৰেক্ট एक्शन। মানে প্ৰতিটো অংশৰে ভাল লাগিছে, হাঁহি খুৰাকৰ পৰা আৰম্ভণি কৰি মানে প্ৰতিখিনি। एक लड़की के चक्कर में पूरा गैंग बना दिया। पता कर किसने शेर की गुफा में हाथ डाला है। মাইকী মানুহৰ বহুত অসুবিধা থাকে, মই নোৱাৰা হৈছো। পৰিয়ালৰ এখন উপভোগ্য ছবি। আমি ভাই ভণ্টাৰ ৰুদ্ৰ গোটেইখনে চাইছোঁ আৰু এইখনতে অলপ ব্যতিক্ৰমী এটা সোৱাদ পাইছোঁ, খুব ভাল লাগিছে। চিনেমাখনৰ নতুন প্ৰজন্মৰ মানে যিবিলাক নতুন শিল্পী আছে আৰু যিজন পৰিচালক তেখেতো নতুন, কেনেকুৱা হৈছে কামবিলাক কেনেকুৱা আছে? কামবিলাক খুবেই ভাল লাগিছে। আজি যিটো নতুন প্ৰজন্মৰ যিটো মানে ধৰক এটা সংঘৰ্ষপূৰ্ণ যিটো মানে চিন্তাধাৰা, সেই চিন্তাধাৰাখিনি খুব ধুনীয়াকৈ ফুটি উঠে। থেংক ইউ, ধন্যবাদ। খুলি দে তোৰ মুখা। फुल ना প্ৰব্লেম হৈছে स्टेज पे चल कर। এনেকৈ মই উন্নতি কৰিম। হ'ব প্ৰভু, ঘঁহি থাকিলেও সেইটো গা বগা নহয়, মৰকলা হৈ থাকিব। বহুত ধুনীয়া হৈছে আৰু মানে চব ভাল লাগিলে, হাঁহি চব ভাল লাগিছে, ভাল লাগিলে। অ'কে, মানে হাঁহিব পাৰিছোঁ আৰু মানে এক্টিং একদম ৰিয়েল এক্টিং ধুনীয়া আছে, বহুত ধুনীয়া আছে। অ'কে, 10 আউট অফ কিমান? 10ৰ ভিতৰত কিমান দিব? 10 দিম। দছে। বেলেগকৈ নাযাওঁ। বিকিব পৰা নাই, নিজৰ দেহ বিকিব পৰা নাই। ঐ স্ক্ৰিপ্ট মাৰি মোক ভাঙি দিম। বহুত ভাল আৰু চাবলৈ ভাল লাগিব মানে, অ'কে, ইমানে ভাল লাগিছে। চিনেমাখনৰ বেষ্টটো আপোনাৰ অংশটো কি ভাল লাগিলে? মোৰ গোটেই ফিল্মখনেই ভাল লাগিছে আৰু এটা হেৰি আছে, ছাইড এটা আছে, আগলৈ যোৱা ছাইড এটাও আছে, মানে ওপৰলৈ যোৱা জখলা এডাল পোৱা যাব। অ'কে, ঠিক আছে, থেংক ইউ। নেক্সট পাৰ্টটো আহিলে ভাল পাম আৰু। कौन सी क्लास में पढ़ते हैं आप? क्लास फर्स्ट क्लास। एक्चुअली आई एम अ फैशन डिजाइनर। ओह आई लव फैशन। আচ্ছা, মানে বহুতবিলাক চিনেমা আহি গ'ল এতিয়ালৈকে ন, এইখন মানে বেলেগ বেলেগ চিনেমাকে কি পৃথক কি মানে? মানে আচলতে আমাৰ মানুহে কি বিচাৰে, আমাৰ জীৱনৰ লগত ৰিয়েলিটিৰ লগত জড়িত থকা চিনেমা কি বিচাৰে আৰু এইখন চিনেমাই তাকে দেখাব বিচাৰিছে, সেইটো বহুত ভাল লাগে। আৰু হাস্যৰসেৰে ভৰা চিনেমা এখন হ'লে আৰু ভাল পায় আৰু সেইখিনি গোটেইখিনি আছে, গতিকে খুবেই ধুনীয়া হৈছে। 10-10ৰ ভিতৰত কিমান দিব আপুনি? মই 9 দিম। আচলতে তোমালোকৰ নিচিনা মানুহৰ কাৰণে ৰাতিৰ গুৱাহাটীখন ছেফ নহয়। কেনেকুৱা লাগিলে? ভাল লাগিছে, কি ভাল লাগিলে চিনেমাখনত? গোটেইখিনিয়ে ভাল লাগিছে। মানে অভিনয়বিলাক কেনেকুৱা হৈছে, ধুনীয়া হৈছে। মেছেজ কি আছে? মেছেজ মানে এইটো কি দেখাইছে আৰু মানুহৰ মানুহ কেনেকৈ সংস্থাপন কৰে। হেপী বাৰ্থডে। থতুৰা ফুলেৰে বাৰ্থডে উইচ কৰে আপুনি চাগে প্ৰথমজন ব্যক্তি। চিনেমা হৈছে, খালি এটাই ছেকেণ্ড পাৰ্টটো লাগে, ধুনীয়া হৈছে।
একদম লোকেল কাহিনীৰ ওপৰত ধুনীয়া হৈছে ভাল লাগিছে থেংক ইউ মানে অসমীয়া চিনেমা হিচাপে মানে যিখিনি এতিয়া নতুন প্ৰজন্মই মানে কৰি আছে ন বহুত বেছি ভাল লাগিছে মানে ধৰক আমাৰ অসমৰ এতিয়া ধৰক মানে ৰিলেটেড হয় ন কাহিনীবোৰ এতিয়া সমসাময়িক হয় ষ্টৰিটো সেইটো কাৰণে বহুত ভাল লাগিছে ক'ব মানে যদি কম্পেয়াৰ কৰোঁ ৰুদ্ৰৰ তুলনাত মানে বহুত বেছি ভাল লাগিছে 10ৰ ভিতৰত আপুনি কিমান দিব 10ৰ ভিতৰত 9 অ'কে মেছেজ কি আছে চিনেমাখনত মেছেজ বুলি ক'বলৈ কি আৰু মইতো ইমানখিনিয়ে বুজি পাইছোঁ যে যিটো আমাৰ বৰ্তমান চলি আছে ন এই যে কয় আমাৰ অসমীয়াগিৰি সেই অসমীয়াগিৰিটো যদি মানে ল'ব পাৰে যিটো দেখাইছে ইয়াতে যদি ওলাই আহে নৱপ্ৰজন্মই বহুত বেছি ভাল পাম মানে সেইটোৱে বুজিছোঁ মই ঠিক আছে থেংক ইউ অকল মই নগত আমি আটাই গত আৰু মোৰ আইডিয়াৰে তহঁতক মালামাল বনাই আহে কেনেকুৱা লাগিলে চিনেমাখন কেনেকুৱা পালা কি ভাল লাগিলে চিনেমাখনত ৰঘুক ভাল লাগিলে ডাইলগ এটা কৈ দিয়া ৰঘুৰ ডাইলগ এটা কৈ দিয়া চিনেমাখন মানে কি মেছেজ কি আছে কেনেকুৱা ধৰণৰ মানে ভাল দেখাইছে আমি এইবোৰ পেডলাৰৰ বিষয়ে আজিকালি নাজানো মানে বেগাৰবিলাক আমি ডাউট কৰোঁ কেতিয়াবা সেইটো ভাল মেছেজ দিছে হয় তেওঁলোকৰ মাজতে লুকাই থাকে আমাৰ মাজত যেনে ক্ৰাইম কৰা মানুহবিলাক সেইটো ছ'চাইটিক একদম ভাল মেছেজ দিছে আমাৰ এৱাৰনেছটো আহিব পালোঁ যে ইউথবিলাকৰ যে ষ্ট্ৰাগল যে একো কৰিব নাপাৰে যে দিশাহাৰা হৈ পেলাই যে ৰং ৱেত যে গুচি যায় তাৰপিছত ফচি যায় সেইটো বিৰাট ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছে যে মিডিয়াত আৰু ডাইৰেকশ্যন ফেণ্টাষ্টিক মানে এই কম্পেয়াৰিং টু দি কমেডি যোনখিনি আমি হলিউডত চাওঁ সেইখিনি বস্তু অসমীয়া ইণ্ডাষ্ট্ৰীত দেখি পেলাই উই আৰ ভেৰি মানে এক্সাইটেড বহুত ভাল লাগিছে This team is very much rocking. And I সময় acting, we are eagerly waiting that the next কেতিয়া ইয়াৰ part second part. Okay. So team definitely very fantastic work. Okay. আপুনি 10ৰ ভিতৰত কিমান ৰেটিং দিব? I can give in the Assamese film বহুত খাইছোঁ কিন্তু মই 9 দিছোঁ. Okay. ঠিক আছে থ্যাংক ইউ चेक पॉइंट पे पार हुआ कि नहीं अभी पुष्पा भाव की एंट्री नहीं हुई है दादा अभी चेक पॉइंट आएगा ट्रक उड़ेगा अबे क्या अपना ड्रग वाला ट्रक মালামাল বয়স ভাল লাগিলে মই অলৰেডি ফেচবুকত লিখিছিলোঁ মালামাল আৰু এতিয়া এটা ট্ৰেণ্ড চলি আছে কমেডিৰ খুব ভাল খুব মানে এটা মানে আনকমন থিমটো আনকমন আৰু ভাল লাগিলে মানে খুব হাঁহিব ইয়াত অলপ চিৰিয়াছো আছে আৰু এটা মেছেজো আছে ভাল পাব চাই এতিয়া সমান্তৰালভাৱে বহুতবিলাক অসমীয়া চিনেমা আহি আছে বিভিন্ন ধৰণৰ চিনেমা আহি আছে ভাইমন দা আহিলে বায়'পিক মুভি লাষ্টটো আহিলে ৰুগ্ৰ হ'ল এখন একশ্যন মুভি নহয় এখন চিনেমা সেইবিলাকতকৈ বেলেগ কি পৃথকতা কি পালে আপুনি নাই বেলেগ মানে ইয়াত মানে খুব হাস্যৰসটো ইমান ধুনীয়াকৈ মানে পৰিচালকে লৈ গৈছে আপুনি ইয়াত অকণমানো বোৰ নহয় খুব ভাল পাব চাই আৰু লাষ্টৰ যিটো মেছেজ দিলে আৰু মই গোটেইখিনি এতিয়া কৈ নিদিওঁ কাৰণ মানুহে গোটেইখিনি কৈ দিলে এতিয়া মানুহে অকণমান দিগদাৰী হয় বা হেৰি চালে চব বুজি পাব ভাল পাব চাই অ'কে 10ৰ ভিতৰত কিমান দিব ৰেটিং 10ৰ ভিতৰত 10 আৰু নতুন পৰিচালক যিহেতু তেওঁ 10ৰ ভিতৰত 10 দিছোঁ অ'কে ঠিক আছে খুব বেছি ভাল লাগিলে মই ইয়াৰ আগত কেইজনমান শিল্পী বিদুৰ ভাইত দেখিছিলোঁ আৰু তেওঁলোকে এতিয়া আকৌ কণ্টিনিউ কৰিছে আছামিজ মুভিৰ যিটো মানে দৈনন্দিন যিটো আগবাঢ়িছে খুব ভাল লাগিছে আৰু এওঁলোকৰ এক্টিং প্লাছ প্ৰত্যেকজনৰ এক্টিং খুব সুন্দৰ হৈছে আপুনি এটা এক্সপেক্টেশ্যন লৈ আহিছিলে ট্ৰেইলাৰটো চাই পেলাই চিনেমাখনৰ বিষয়ে নাই এইখন চিনেমা এনেকুৱা হ'ব মই ইমানটো চাবলৈ পাম আপোনাৰ যিটো ট্ৰেইলাৰ চালে তাতো যিটো এক্সপেক্টেশ্যন আছিলে চিনেমাখন চাই আপুনি কিটো এক্সপেক্টেশ্যনৰ লেভেলটো আপোনাৰ আপ হ'ল নে কেনেকুৱা নাই মই আৰু বহুত বেছি ভাল লাগিলে ইভেন ময়ো ভাবি আছোঁ যে আগতে কিছু সময় মোৰো পাৰ হৈছিলে আছামিজ এলবামৰ লগত আমাৰ সময়ত তাৰপিছত এতিয়া মই সেই কণ্টিনিউটো ৰাখিম বুলি ভাবিছোঁ মোৰো খুব বেছি ভাল লাগিছে আৰু অসমীয়া ফিল্ম ইখনতকৈ সিখন খুব বেছি ভাল হৈ গৈছে আৰু মই যিটো এক্সপেক্ট কৰিছোঁ তাতকৈ বেছি পাইছোঁ মানে বহুতবিলাক অসমীয়া চিনেমা আহি গ'ল ৰঘুপতি বিশ্বৰ পৰা জুবিনদাৰ মিছন চাইনাৰ পৰা এটা বেলেগ এটা ট্ৰেণ্ড চলি আছে লাষ্ট ভাইমন দা আহিলে ভাইমন দা এখন বায়'পিক মুভি ৰুদ্ৰ আহিলে ৰুদ্ৰখন একশ্যন মুভি এখন মুভি কেনেকুৱা মানে বেলেগ কি পৃথক কি খুব নেচাৰেল এইটো যিটো এতিয়া হৈ আছে আমাৰ সকলোৰে আমাৰ মানে অসমত যিটো হৈ আছে ধৰক তেওঁলোকে এটা সুন্দৰ ছবি এখন দাঙি ধৰিছে তাতে সেইটোৱে দেখিবলৈ পোৱা গৈছে আৰু মই ভাবোঁ খুব ভাল লাগিলে মোৰ 10ৰ ভিতৰত কিমান ৰেটিং দিব মই 10ৰ ভিতৰত 10 দিম অ'কে ঠিক আছে থেংক ইউ কেনেকুৱা লাগিলে
নেক্সট মালামাল বয়জ পাৰ্ট 2 তোমাক ল'ব কোনটো কেৰেক্টাৰ কৰিবা তুমি কিটচন নিদিয়ে তোমাক গুণ্ডাৰ দিব গুণ্ডা হওক হে আজিকালি আকৌ গুণ্ডাবিলাকে ভাল পায় গুণ্ডা পাৰ্ট ভোটটো কৰিবা অ'কে ঠিক আছে ডাঙৰকৈ এবাৰ চিৰি দিয়া মালামাল ভইচ আৰু ডাঙৰকৈ গুড মানে ক'বলৈ আনএক্সপেক্টেড মানে ভাবাই নাছিলোঁ দৰ্শকে ইমান বেছি মৰম দিব বুলি গতিকে মানে ভগৱানক হেৰি কৰিছোঁ সেৱা জনাইছোঁ আৰু হ'ল অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়ালৈকে যিসকলে চালে ইমান বেছি মৰম দিলে গতিকে যিসকলে চোৱা নাই সোনকালে আহক আৰু চিনেমাখন এনজয় কৰক ঘৰলৈ গ'লে চিৰিয়েলত কেতিয়াবা দেখা পাওঁ হয় ঠিক আছে গুৱাহাটীত থাকিলে চোৱা নহয় কিন্তু ঘৰলৈ গ'লে দেখা পাওঁ চিৰিয়েলত মাহঁতে চাই থাকে চিৰিয়েল এখন ইন'চেণ্ট মুখ ইয়াত কি বিপৰীত ধৰণৰ নে বেলেগ তেনেকৈ ধৰণৰ কেৰেক্টাৰ মানে কেনেকুৱা কেৰেক্টাৰটো সেইখন এতিয়া ৰিভিল নকৰোঁ চিনেমাখন যিসকলে চাইছে গমেই পাইছে অকণমান বেলেগ এটা ট্ৰাই কৰিবলৈ চেষ্টা এটা কৰিছোঁ এতিয়ালৈকে যিমান কেৰেক্টাৰ কৰিলোঁ গতিকে যিসকলে চোৱা নাই প্লিজ চাওক অকণমান চেষ্টা এটা কৰিছোঁ গোটেই টিমটোৱে বহুত কষ্ট কৰিছোঁ আৰু ভাল পাব বহুত বেছি ভাল পাব ঠিক আছে থেংক ইউ ইমান ধুনীয়া আছে চিনেমাখন কমেডি মুভি নতুন পৰিচালক হিচাপে মানে ক'তো এটা খুঁটি নাতি নাই মিউজিক ধুনীয়া হৈছে চিনেমাখনৰ বেকগ্ৰাউণ্ডৰ মিউজিক ধুনীয়া হৈছে এডিটিং ভাল হৈছে চিনেমাটোগ্ৰাফি ভাল হৈছে আৰু সকলোবিলাক বস্তু ভাল হৈছে সকলোৱে অভিনয় খুব ধুনীয়া হৈছে প্ৰত্যেকটো কেৰেক্টাৰে খুব ধুনীয়াকৈ মানে নেচাৰেলভাৱে এক্টিং কৰিছে আৰু আপোনালোক আহক চিনেমাখন চাওক আৰু যিসকলে চিনেমাখন চাইছে তেখেতলোকে কমেণ্ট কৰিব চিনেমাখন আপোনালোকক কেনেকুৱা লাগিলে আৰু যিসকলে চোৱা নাই আপোনালোকে ঘৰত এবাৰ চিনেমাখন চাইছোঁ বাকী ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ নতুন ভিডিঅ' আকৌ লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই ধন্যবাদ